ভাবোঁ যে অসম চৰকাৰ বা যিখিনি এইটো যদি সঁচাকৈ ইলেকশ্যনৰ কমিশ্যনৰ হয়, তো বহুতৰ সন্দেহ হৈছে এইটো ইলেকশ্যনৰ কমিশ্যন নহয়, এইটো বিজেপিৰ এইটো মানে ডিলিমিটেশ্যন। গতিকে বিজেপি ডিলিমিটেশ্যন হ'ব লাগে। মন্ত্ৰী কমিটি আৰু আমি নিজে চেয়াৰমেন অভাৰঅল বাক্সাৰ বিভিন্ন বিভাগবিলাকত আমাৰ চেণ্ট্ৰেল স্পনচৰ যিবিলাক স্কিম আছিলে সেই স্কিমবিলাকৰ ইয়াত ৰিভিউ হয় আৰু ইয়াত যদি কোনোবা তেনেকুৱা ধৰণৰ ইলিগেশ্যন আহে স্কিমবিলাকতো তাত আমি আচলতে ইনকুৱাৰী দিব পাৰোঁ, ব্যৱস্থা ল'ব পাৰি। আপোনালোকে দেখিছে যে অভাৰঅল এডুকেশ্যনৰ পৰা আৰম্ভ কৰি হেল্থৰ পৰা এই ধৰণৰ কথাখিনি পতা হৈছে আৰু তাত যিখিনি সমস্যা হৈছে কেনেকৈ সমাধান কৰিব পাৰি এই কথাখিনি আলোচনা হৈছে। চাওক, এতিয়া বিশেষকৈ আমাৰ আগৰ পৰা এটা আছিলে জব কাৰ্ড সম্পৰ্কত, যে বহুতে কয় যে জব কাৰ্ডটো আমাৰ নি কিনে অলপ পইচা দি কৰে। মই সকলো ৰাইজকে কৈছোঁ যে জব কাৰ্ডৰ যদিহে জব কাৰ্ড আপোনালোকে বিক্ৰী কৰে আপোনালোকৰ উন্নয়ন নহ'ব। কিছুমানৰ মন্দিৰ লাগে, কিছুমানৰ সংঘ লাগে, কিছুমানৰ আৰ্ট ফিলিং লাগে। প্ৰতিখন গাঁৱত প্ৰায় 100ৰ পৰা 200 জব কাৰ্ড থাকে। আৰু যদি তেওঁলোকৰ 100 দিনৰ তেওঁলোকে মজদুৰি পাব লাগে, 100 দিন নাপালেও 10 দিনৰ যদি পায় তেতিয়াহ'লে 8-10 লাখ টকা হৈ যায়। 10 লাখ টকা হ'লে গাঁওখনৰ কিবা এটা সমস্যা সমাধান কৰিব পাৰি। যদি তেওঁলোকে 100-200 টকালৈ যদি তেওঁলোকে আমাক হেৰিখিনি দি দিয়ে তেতিয়াহ'লে এইটো কিন্তু নহ'ব। সেইকাৰণে মই কৈছোঁ এইটো এৱেৰনেছ হওক। ঠিক তেনেকৈ আমাৰ নদীবিলাকৰ ক্ষেত্ৰত যিবিলাক হেৰি আছে, আমি ৱাটাৰ ৰিচোৰ্চক কৈছোঁ যে আহি থকা দিনৰ কাৰণে ভূটানৰ পানীৰ পৰা কেনেকৈ বাচিব তাৰ কাৰণে প্লেনিং কৰক, গোটেই ডাঙৰ নদীবিলাক খনন কৰক আৰু আমি কমচে কম 40-50 ফুট দূৰ তলৰ পৰা যাতে আমি কংক্ৰিট কৰিব। কংক্ৰিট নহ'লে এফালে বান্ধিলে এফালে ভাঙিব। একেধৰণে তাৎকালীন যিবিলাক সমস্যা আছে ডিপাৰ্টমেণ্টৰ, আমি আজি কৈছোঁ গ্ৰুপ এটা বনাই লওঁ। যেতিয়া বিভাগবিলাক দৰকাৰ হয় ডিজাষ্টাৰৰ টাইমত তেতিয়া তেওঁলোকে বিচাৰি নাপায়। ভেটেনাৰী অভিযোগ আহিছিলে যে তেওঁলোকেও কৈছে আমি প্ৰভাইড কৰিছোঁ, সেইকাৰণে আমি নাম্বাৰবিলাক ডিচাইড কৰিব দিছোঁ। ঠিক তেনেকৈ বেংকৰ এটা ইছ্যু আছিলে যে বিভিন্ন মুদ্ৰা লোন আছে, হেৰিবিলাক আছে, DICC আছে, বেংকবিলাকে নিদিয়ে। সেইটো কাৰণে এই কথাতে লিড বেংকৰ মেনেজাৰ আহিছিলে। আমি DCক কৈছোঁ যে এই বিষয়টো আমি চেণ্ট্ৰেল আৰু প্লাছ, কাৰণ আমাৰ অলৰেডি আপোনালোকে দেখিছে যে আমি লেবাৰ স্কিল ডেভেলপমেণ্টৰ বা হেণ্ডলুম টেক্সটাইলৰ মিনিষ্ট্ৰীত আছোঁ। আমি য'তে গৈছোঁ বেংকৰ CEO বা মেনেজিং ডিৰেক্টৰবিলাক আহিছে, আহি কথা পাতিছে। তেওঁলোকে কৈছে যে আমি কমচে কম মুদ্ৰা লোন এইবিলাক DICবিলাকত আৰু ডিছপাৰ কৰিছোঁ, কিন্তু ইয়াত দেখিলোঁ ওলোটা। সেইকাৰণে আমি কৈছোঁ এইটো যাতে আমি মিনিষ্ট্ৰীত এই কথাখিনি উত্থাপন কৰিব পাৰোঁ। আমি অলৰেডি ডিপাৰ্টমেণ্টত দিব গৈছোঁ আৰু যদি কোনোবা বেংকে নকৰে তেওঁলোকৰ ওপৰত কৈ একশ্যন লোৱা হ'ব। চাওক, আপোনালোকে দেখিছে যে যিটো ডিলিমিটেশ্যন হৈ আছে, যদি এইটো কমপ্লিট হয় এফালৰ পৰা ভালো হৈছে, কাৰণ আগতে কোকৰাঝাৰ সমষ্টিত 9টা জিলা কভাৰ হৈছিল। 9টা জিলা প্ৰশাসনত হেৰি কৰাটো ইমান সহজ কথা নহয়, বা কিছুমান ইছ্যু থাকে। আমাৰ এইটো বৰমা পাতটো ইয়াতে মচলপুৰত থাকে, কিন্তু তেওঁলোকৰ স্কিম প্ৰজেক্টবিলাক পোৱাত অসুবিধা হয়। সেইকাৰণে নন BDC পাৰ্টটো যদিও আমাৰ দুখ লাগিছে বা এটা হেৰি আছে, যিহেতু দুইবাৰকৈ আমাক MP যে ভোট দিছে, তথাপিও সেইটো হেৰি ফালৰ পৰা ঠিকে আছে। একেধৰণে তামোলপুৰটো কাটি নিছে, তেওঁলোকক দৰঙত দি দিছে। দৰঙৰ MPক বেছি পোৱাটো, মঙলদৈ সমষ্টিৰ MPক বেছি পোৱাটো ধেমালি কথা নহয়। গতিকে সেইটো টেকনিকেল অসুবিধা থাকিল। আৰু যিহেতু BDC এটা সুকীয়া প্ৰশাসনিক ব্যৱস্থা এটা ছিষ্টেম বনি গৈছে, আমি ভাবোঁ যে BDC দুটা সমষ্টি হ'লে সকলোৰ কাৰণে ভাল। তামোলপুৰ যদি ওদালগুৰি সমষ্টিৰ পৰা ক'বলৈ ক'লে কিন্তু দৰঙৰ পৰিলে অসুবিধা আছে। সেইকাৰণে আমি কৈছোঁ তামোলপুৰ ৰখা হয়, আমাৰ কোকৰাঝাৰত ৰাখক, যিহেতু কোকৰাঝাৰত 9টা সমষ্টি আছে। আৰু তামোলপুৰটো আগতে অ'পেন আছিলে, এতিয়া তেওঁলোকে ৰিজাৰ্ভ কৰি গৈছে। আমি কৈছোঁ যে ট্ৰাইবেলৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন এটা পলিচি আছে, তাৰ ভিতৰত ৰিজাৰ্ভেশ্যন হওক, কিন্তু এইটো যিহেতু অ'পেন আছিলে সেইটো অ'পেন ৰাখিব লাগে। ঠিক তেনেকৈ ভৱানীপুৰটো কাটি কুটি এইটো ভৱানীপুৰ বা বৰদগৰ হোৱা কথা আছে। তাৰ মানুহখিনিও কৈছে যে আমি বৰপেটাত পৰিলে হয়তো MPক ঢুকি পোৱাটো অসুবিধা হ'ব। গতিকে আমি ভাবোঁ এই কথাখিনি ইলেকশ্যন কমিশ্যনে কনচিডাৰ কৰক। আৰু একেধৰণে বহুত জেগাত কিছুমান ব্যক্তি বিশেষ সংস্থাপন কৰাৰ কাৰণে নিচিনা হৈছে, যেনেকৈ ডিমৰীয়া, এইটো ট্ৰাইবেল এৰিয়া আছিলে, তাত SC কৰিছে, SC তাতে 5%ও নাই। গতিকে অলপ গুৱাহাটীৰ পৰা কাটি কুটি তাত বনাই দিছে। তাৰ মানুহখিনিও যথেষ্ট অভিযোগ কৰিছে। গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাকত যদিও পলিটিকেলি মটিভেটেড হয়, এইটো হ'ব নালাগে। আৰু যিটো চৰকাৰে বা আমাৰ হিমন্ত চাহাবে কৈ আছে যে এইটো অসমৰ মানুহৰ ৰক্ষা কৱচ, এইটো মিছা কথা। এইটো মিছা কথা। মই সেইকাৰণে কৈছোঁ আলফা বা আছু আন্দোলন এইটো কাৰণে হোৱা নাছিল, বা বিভিন্ন জনগোষ্ঠী আন্দোলন এইটো কাৰণে হোৱা নাছিল। এটা ছিষ্টেমত ভাল ধৰণে তেওঁলোকে কৰিব লাগে, এইটো বাহানা কৰিব নালাগে। চাওক, ৰাইজ যেতিয়া সন্তুষ্ট নৱৰণে সন্তুষ্ট হোৱা কি কথা আছে? গতিকে ৰাইজৰ অভিযোগখিনি এড্ৰেছ কৰিব লাগে, আমি এইটো বিচাৰোঁ। চাওক, আছু বুলি নহয়, বিভিন্ন সংগঠনে কৰিছে। যেনেকুৱা আজি আপুনি দেখিছে যে হঠাৎ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে কৰিলে যে অসমীয়া ভাষাটো এইটো হেৰি কৰিব লাগে। এই ধৰণৰ কথাত সকলো সামাজিক সকলো সংগঠনে, ইভেন আমিও কৈছোঁ যে তেওঁলোকে যদি এইটো নকৰে হয়তো ইয়াৰ পৰা তেনেকুৱা মানুহক আমি বহিষ্কাৰ কৰিব লাগিব। গতিকে মই ভাবোঁ যে অসম চৰকাৰ বা যিখিনি এইটো যদি সঁচাকৈ ইলেকশ্যনৰ কমিশ্যনৰ হয়, তো বহুতৰ সন্দেহ হৈছে এইটো ইলেকশ্যনৰ কমিশ্যন নহয়, এইটো বিজেপিৰ এইটো ডিলিমিটেশ্যন। গতিকে বিজেপি ডিলিমিটেশ্যন হ'ব লাগে। আপোনালোকে দেখিছিলে 19ত সকলো দলবিলাকে আহি কেৱল নৱসেনা ঘূৰাৰ কাৰণে চেষ্টা কৰিছিল।
ভাৰতবৰ্ষৰ 542টা ইলেকশ্যন হৈছিল, তাতে ক'তো এনেকুৱা হোৱা নাই যে নৱসেনা হাৰাৰ কাৰণে যিখিনি কৰা হৈছে কোনোবা প্ৰধানমন্ত্ৰী অমৰিচিক হাৰাৰ কাৰণে হৈছে। সেইটো এটা টেকনিকেল পাৰ্ট, ষ্ট্ৰেটেজিকেল পাৰ্ট। দ্বিতীয়তে কোকৰাঝাৰ সমষ্টিৰ নিচিনা এনেকুৱা বহু সমষ্টি, এনেকুৱা বহু জাতি জনগোষ্ঠী আছে যিসকলৰ কোনো প্ৰতিনিধি নাই, যে পাৰ্লিয়ামেণ্টত তেওঁলোকৰ সমস্যাবিলাক উত্থাপন কৰাৰ কাৰণে, তেওঁলোকৰ ইছ্যুবিলাক হেৰি কৰাৰ কাৰণে, ফ'ল' আপ কৰাৰ কাৰণে। সেইকাৰণে এনেকুৱা ধৰণৰ ৰিপ্ৰেজেণ্ট নোহোৱা যিমান জাতি জনগোষ্ঠী বা বিভিন্ন অঞ্চল আছে তাৰ মানুহবিলাকে আমাৰ ওচৰত আহিছিলে, আৰু তেওঁলোকৰ ওচৰতো গৈছোঁ। গতিকে সেইফালৰ পৰা আমি এইবাৰ দেখিছে ইলেকশ্যনত দুটা পাৰ্টি হ'ব, এটা হ'ল ৰুলিং, এটা হ'ল অপজিশ্যন। আৰু কিছুমান বাদ পৰি যোৱা যিসকল থাকিব আমি থাৰ্ড ফ্ৰণ্ট হ'ব। সেইকাৰণে থাৰ্ড ফ্ৰণ্টৰ আধাৰত 100টা MP সমষ্টিক যুঁজাৰ কাৰণে খেলা চলি আছে। তাৰ ফাইনেল কাউণ্টডাউন মানে যিবিলাক আমাৰ ৰাজ্য ইলেকশ্যন আছে, ছত্তীশগড়, মধ্যপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, মিজোৰাম, তাত GSP ফালৰ পৰা কিছু কুচকাচ আৰম্ভ হৈছে। আৰু তাত যদি ৰিজাল্ট আমি কিছু ভাল দেখোঁ তেতিয়াহ'লে 100+100 ছিটত আমি ইলেকশ্যন লগাৰ কাৰণে, আৰু কমচে কম নৱসেনা হয়ে বা যাতে 50টা MP সদায় থাকে, মই ভাবোঁ তেতিয়া কমচে কম BTC ৰাইজৰ সপোনটো পূৰ হ'ব। ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি পলিচি লেভেলত আমি কাম কৰিব পাৰিম, এই ধৰণৰ আশাটো আছে। আৰু আপুনি দেখিছে যে পলিটিক্সত এটা প্ৰফেচনেলিজম দৰকাৰ হয়। আমাৰ BTCত দেখিছে যে ইয়াত হয়তো GSP কৰা মানুহ নাই, কিন্তু ইলেকশ্যনত ভোট দিয়া মানুহ যথেষ্ট আছে, কাৰণ ইয়াৰ কিছু কণ্ডিশ্যন আছে। সেইকাৰণে আমি ভাবিছোঁ ইয়াক ছিষ্টেমত লৈ গৈ আমি যাতে পলিটিকেলি হয়, কাৰণ আজিৰ দিনত উইদাউট পলিটিক্স, উইদাউট মিনিষ্টাৰ, MLA, MP, উইদাউট EM একো সমস্যা সমাধান নহয়। গতিকে আমি ৰাইজক কৈছোঁ বাকী ৰাজপথৰ আন্দোলন কৰা হ'লনি, বন্দুক মাৰামাৰি কৰা হ'লনে, আমি যদি EVM-ত কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ বেছি ফলটো পাম। আৰু আপোনালোকে দেখিছে ৰেছপন্সটো ৰাইজৰ যথেষ্ট আছে, যে মই ভাবোঁ যদিহে সঁচাকৈ সেইধৰণে ছিটবিলাক আৰু 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 বাইদেউ আৰু এটা কথা হৈছে যে বিভিন্ন পাৰ্টিবিলাক আছে, পাৰ্টিৰ নামত বহু MP MLA জিকি যায়, কিন্তু তেওঁলোকে পাৰ্লিয়ামেণ্ট বা এছেম্বলিত একো ক'ব নোৱাৰে। তেওঁলোকে নিজৰ জেগাত কিন্তু সিংহৰ দৰে জঁপিয়াই থাকে, কিন্তু তাৰ একো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ পাৰ্টিৰ কিছুমান এইটো বাধ্যবাধকতা থাকে, তেওঁলোকৰ তালা লগাই থাকে। সেইকাৰণে এই ছিষ্টেমটোৰ পৰা বহু মানুহ ইতিমধ্যে নাৰাজ হৈছে। তেওঁলোকেও কৈছে যে আমি আহি থকা দিনত যদি নৱসেনাৰ লগত এনেকুৱা এজন নিৰ্দলীয় MP লগত আমি যোগাযোগ সম্পৰ্কিত হওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ সমস্যাবিলাক সমাধানৰ কাৰণে আগবাঢ়ি যাব পাৰিম। ৰাস্তা নৱসেনাৰ কোনো সপোন নাই, কাৰণ আমাৰ এইটো প্ৰফেশ্যন নহয়, এইটো হবিও নহয়। কিন্তু এটা কথা ঠিক, যিকোনো প্ৰত্যাহ্বান আহিলে আমি তাক গ্ৰহণ কৰোঁ। আৰু মই কৈছোঁৱে যে পলিটিক্স ইজ এজ লাইক গেৰিলা ৱাৰ, মানে কি কয় গেৰিলা যুদ্ধ যেনেকুৱা পলিটিক্স এনেকুৱা। যদি আপুনি ইয়াত ভালকৈ যুঁজিব পাৰে পলিচি ষ্ট্ৰেটেজি লৈ, তেতিয়া আপুনি জিকিব পাৰে। আৰু আমি অলৰেডি দুবাৰ প্ৰমাণ কৰিছোঁ। সেইকাৰণে আমি ভাবোঁ যে বহুতে আমাক প্ৰায়ৰিটি দিয়া সেইটো এটা কাৰণ যে কোকৰাঝাৰৰ নিচিনা সমষ্টি তাত নৱসেনা যদি দুবাৰ জিকিব আহিব পাৰে, বাকীবিলাক নোৱাৰা কোনো কথা নাই। আমি জম্মু কাশ্মীৰত দিছোঁ, জম্মু কাশ্মীৰ একেই সমস্যা, ইয়াতো আফচা লাগু আছে, তাতো আছে। একদম আপুনি আদিবাসী যিবিলাক বেল আছে, মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, ঝাৰখণ্ড, উৰিষ্যা, গোটেই বেলটোত একে ধৰণৰ পৰিস্থিতি। অলপ কথাতে তেওঁলোকক ধৰি মেলি নি জেলত সোমাই দিয়ে, এনকাউণ্টাৰ কৰি দিয়ে। তেওঁলোকেও ভাবিছে যে নৱসেনা মানুহজন পালে নিশ্চিতভাৱে আমাৰ ইয়াৰ সমস্যাবিলাক সমাধান হ'ব। আপোনাক হীৰা শৰণীয়া বা হীৰাবাই হীৰা বুলি কোৱাটো চবতকৈ সহজ। নৱশৰণীয়া বুলি ক'লে শৰণীয়াটো বহুতে মানে হেৰি কৰিব নোৱাৰে। গতিকে হীৰাবাই বুলি ক'লে হীৰা বুলি ক'লে হীৰা, ইয়াতো দ্বিতীয় কথা নাহে। সেইকাৰণে এইটো মই ভাবোঁ এইটো বেছি পপুলাৰ হ'ব চবৰ কাৰণে। যেনেকুৱা আমাৰ দাদা হীৰাবাই মাকাম বুলি এজন আছিলে, তেওঁ গ'ল্ড মেডেলিষ্ট আছিল লত। তেওঁ আমাৰ ট্ৰাইবেলৰ চবতকৈ ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি প্ৰায় 4 কোটি আছে, এইটো হ'ল গণবিলাকৰ তেওঁ মানে সামাজিক ৰাজনৈতিক নেতা আছিলে। তেওঁৰ নামত দাদা হীৰাবাই আছিলে। গতিকে তেওঁলোকে কৈছে এজন হীৰাবাই গ'ল, এজন আহিছে, ঠিক আছে। সেইধৰণে তেওঁলোকৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক নিচিনা হৈ গৈছে, গোটেই ফেমিলি, গোটেই মানুহখিনিৰ লগত। আৰু আপুনি চাওক, অকল উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ 1 কোটিমান ট্ৰাইবেল মানুহ আছে, আৰু ৰেষ্ট অফ 14 কোটি মানে বাহিৰত আছে। আমি কৈছোঁ 14 কোটি নালাগে, যদি 2 কোটি আমাৰ লগত আহে আমি 20টা MP ইজি জিকাব পাৰিম। বেছি নালাগে নহয় আমাক, 2 কোটি আহিলে 20টা MP পাই যাম। আমি কমচে কম 200 পৰা 300লৈকে আমি এছেম্বলি মেম্বাৰ পাম। আৰু আপোনালোকে দেখিছে যে য'ত অনুপ্ৰিয়া পাতিল 3জন MP, তেওঁলোকৰ এজন চেণ্ট্ৰেলৰ মিনিষ্টাৰ, 8জন তেওঁলোকৰ MLA, 2জন কেবিনেট মিনিষ্টাৰ। গতিকে তেওঁলোকৰ ফলোৱাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কমিউনিটিৰ কাৰণে অসুবিধা হোৱা নাই। সেইকাৰণে কৈছে নৱসেনা যদি কালি কিবা কাৰণে শক্তিশালী হয়, আমাৰ BTCৰ লগত সমগ্ৰ অসমৰ মানুহ মানে ভাল হ'ব। মই এটা কথা কৈছিলোঁ যে আমাক পাটৰিদাই কৈছিলে, এটা দিনত দেৱীগড়ৰ পিছত প্ৰফুল্ল মহন্ত প্ৰাইম মিনিষ্টাৰ হোৱাৰ চান্স আছিল, কিন্তু কিবা সেইকাৰণে তেওঁ এইটো অস্বীকাৰ কৰিলে। যদি প্ৰফুল্ল মহন্ত 24 ঘণ্টাৰ কাৰণে হ'লহেঁতেন, মইতো ভাবোঁ সমগ্ৰ নৰ্থ ইষ্টৰ ভাগ্যটো চালনি হ'লহেঁতেন, ঠিক আছে। সেইকাৰণে বাকী আমাৰ যিসকল গৈছে দেখিছে, তেওঁলোকে টেমা ধৰাৰ বাহিৰে কোনো একো কাম নাই। তেওঁলোকে যদি মোদী তাত কিবা কৈছে সেইটো জাজ ইয়াত মানে ভাতৰ নিচিনা ওলাইছে, যদি হেৰি নাই। মই খুব বিনম্ৰভাৱে ক'ম যে এইটো দৰকাৰ নাই। কিন্তু এনেকুৱা দিন যদি আহে যে আমি হ'বই লাগিব, তাত আমাৰ আপত্তি একো নাই। কাৰণ
MP এজন হৈ চলাত অসুবিধা আছে, কিন্তু প্ৰধানমন্ত্ৰী হৈ চলাৰ অসুবিধা আছে। আপুনি দেখিছে প্ৰধানমন্ত্ৰীৰ নামত 8,000 কোটি টকা গাড়ী আছে, এখন ফ্লাইট আছে, তাত কি লাগে? আপুনি খোৱাৰ পৰা ঘুমাব চব আছে, তাত ব্যুৰ'ক্ৰেটৰ কিমান আছে। অৰ্থাৎ দেশখন কোনে চলাবলৈ নাযায়। MP MLA তো আয়া নাম গায়, তেওঁলোকে 5 বছৰ আছে 5 বছৰ নাই, কিন্তু ব্যুৰ'ক্ৰেট যিটো ছিষ্টেমত যিটো চলে, আপুনি দেখিছে জয়শংকৰক দেখিছে, তেওঁ আজি পাৰফৰ্মেঞ্চ ভাল কৰিছে, কাৰণ তেওঁ গোটেই তেওঁৰ জীৱনটোই ব্যুৰ'ক্ৰেট আছিলে। তেওঁ মানে সেই ডিপাৰ্টমেণ্টত তেওঁলোকে মানে PhD হোল্ডাৰ নিচিনা হৈ গ'ল। তেওঁ যেতিয়া মিনিষ্টাৰ পাতি দিলে, কমচে কম বৈদেশিক বিভাগত ভাৰতৰ কাৰণে ভাল হৈছে। ঠিক তেনে এনেকুৱা ধৰণে যিহেতু পলিটিচিয়ানবিলাকৰ কেৱল কাম হ'ল যে যিখিনি ৰিচ'ৰ্চ আছে আমাৰ সেইখিনি ভালদৰে ইউটিলাইজ কৰিব লাগে। আৰু মই ভাবোঁ নৱসেনা কমচে সেইটো বেয়া নহয়। আমি আমাৰ সংগঠনৰ কালছোৱাত হয় এইখিনি সময়ত, গতিকে সেইফালৰ পৰা আমি ভাবোঁ যে ইয়াত নিশ্চিতভাৱে পজিটিভ আগবাঢ়িম। सिक्किम रायजोआव दावबायहैनो गोसो जानाय दावबायारिफोरनि थाखाय मोनसे गोजोनथाव खौरां। बिटिआर आरो आसामनि बायजो सिक्किम रायजोआवबो दंसै दावबायारिफोरनि थाखाय गंसे बर'नि मोजां सिखोन-साखोन हटेल। साया ब्रह्मनि नाजानाय आरो सामलायनायाव दायो दावबायारिफोरनि थाखाय सिक्किमनि गेंटकआव खुलिदों हटेल साइमन। गेंटकनि चिफ मिनिस्टार थाग्रा बांग्लानि साखाथि फ्लावार श'नि JN र'डआव बर'नि साइमन हटेल दंसै। जुदि सिक्किम रायजोआव दावबायनो थाङोब्ला नैबे हटेल साइमनआव दावबायारिफ्रा हर थानो हागोन। गासैबो खाबुगोनां साया ब्रह्मनि हटेल साइमनआव जायखिजाया समावनो दावबायारिफ्रा रुमखौ बुकिं खालामनो हागोन। लोगोसेनो सोरबाफोर दावबायारिया सिगांग्रो रुमखौ बुकिं खालामनो सानोब्ला नैबे मबाइल नाम्बार 6296623149 आरो 7011225908 आव थोंजों स्लट लाहरनो हागोन।